গৈ আছো আৰু আজি প্ৰথম লতাপাৰা বজাৰত মই প্ৰথম নহয় সেকেন্ড টাইম বজাৰ কৰিবলৈ গৈ আছো তামাম বজাৰ কৰিম মানে পুৰা একদম ঔটেঙা স্কচ হ'ল ঘৰৰ অনুষ্ঠান এভাগ কৰা হৈছে দেওবাৰলৈকে আৰু মোৰ এই ভিডিঅ'টি আপোনালোকৰ মাজলৈ দিওঁতে বহুত বেছি দেৰি হ'ব অক্টোবৰ মাহৰ 12 তাৰিখে অনুষ্ঠান আৰু আজি তাৰ 3 দিন আগত আজি 10 অক্টোবৰ আমি দুয়ো আহি আছোঁ আমাৰ ঘৰৰ ওচৰতে বজাৰ আছে বজাৰ কৰিবলৈ যোৱাকালি ৰাতি সেই ঘৰ পালোঁ আৰু আগৰ দৰে সেই ভিডিঅ' দিয়াৰ মানসিকতাটো হওক বা যুঁজটো হওক নাইকিয়াই হৈ গৈছে তথাপিও এই কামখিনিৰ জৰিয়তে যিহেতু নিজৰ মনটো ভাল লগাই ৰাখোঁ বা জীৱনটো চলাই নিয়াত অকণমান হ'লেও আনন্দ পাওঁ সেইবাবে কামখিনি কৰি আছোঁ ইয়াত ক'ৰবাত অজানিতে কেতিয়াবা কিবা ভুল হ'লে আপোনালোকে ক্ষমা কৰিব আৰু আমাৰ আগতেই দেউতা বজাৰত আহি গোটেই বজাৰখন এক চক্কৰ ঘূৰি লৈছে এইটো মানে অভ্যাস নগ'লে আৰু আহিয়ে আমি ঘূৰণি খাই লৈছোঁ আৰু কাইলৈ অনুষ্ঠানৰ কাৰণে এয়া বজাৰ আৰম্ভ হৈছে আৰু অনুষ্ঠানটো কি হয় জনাম বাৰু সেয়া অৱস্থা পা নালাগে হৈ যাম বোলা কমাই দিবা হ'ব দিয়া আহা গুড় আৰু চুৰা দুইটাই ল'ব লাগিব অনুষ্ঠানৰ কাৰণে 10 এয়া হৈছে পনীয়া গুড় আমি চুৰা বুলি কওঁ দৰং ডিষ্ট্ৰিক্টত আপোনালোকে কি কয় জনাবচোন মই ইয়াৰ আগৰ ভিডিঅ' এটাতো সুধিছিলোঁ আৰু বজাৰ কৰি পেলাই আমি আহি গ'লোঁ ঘৰলৈ আৰু আমাৰ গাঁৱত যিকোনো অনুষ্ঠান পাতিবৰ কাৰণে এটা কাৰণতে ভাল গাঁৱৰ ৰাইজে অনুষ্ঠানখন পাৰ কৰি আমাৰ খানাবোৰ জুইত বনোৱা হয় গতিকে জুইত বনাবৰ কাৰণে খৰি মানে গছ কাটি খৰি চিৰা এইবিলাক লাৰু পিঠা বনোৱা চাউল জৰা গোটেইখিনি গাঁৱৰ ৰাইজে কৰে আৰু আজি যিসকলে আমাৰ ঘৰত লাৰু পিঠা বনাইছে বৌসকলক বৰমাসকলক আমি মানে ভাত অকণমান খুৱাম যিহেতু তেওঁলোকেও ইমান বেছি কষ্ট কৰি আছে আৰু আজি কাৰিকৰ বিভাগত আছে আমাৰ বৌ এগৰাকী আৰু মোৰ মানুহজন মাছৰ তৰকাৰী বনাব তেওঁ নিজে এইবোৰ বনাই ভাল পায় কাৰণে সদায় আগবাঢ়ি যায় আৰু একদম মানে এনেই নৰ্মেলি এটা খানা খাইছোঁ আৰু ইমান বিশেষ একো নাই ঘৰুৱাভাৱে খানা এটা খাইছোঁ আৰু টিভি ফিটিং কৰা মানুহ আহিছিলে ইয়াৰ আগৰটো ভিডিঅ' দেখুৱাইছিলোঁ টিভি এটা লোৱা হৈছিলে ঘৰৰ বাবে বুলি আৰু ফিটিং কৰালৈকে খুব আশাৰে ৰৈ আছিলোঁ মোৰ কাৰণে এইটো এটা বহুত বিশেষ মুহূৰ্ত বহুত মন গৈ আছিলে ঘৰখনৰ কাৰণে টিভি এটা লোৱাৰ আৰু যেতিয়াই ফিটিং হ'ল ৱাইফাই কানেকশ্যন দি ইউটিউব কানেক্ট কৰি পেলাই প্ৰথম জুবিনদাৰ পলিটিক্স নকৰিব বন্ধু গীতটি শুনিলোঁ তাৰপিছতে গাঁৱৰ ৰাইজ আহি আছে আলোচনা চলি আছে কাইলৈ অনুষ্ঠানৰ কাৰণে বাহঁতো আহি পালে তেজপুৰৰ পৰা আজি তাৰ মাজতে আকৌ ঘৰতে ৰবাব টেঙা আছিলে এওঁ আকৌ কি মন গ'ল জানো নিজেই দুটা পাৰি লৈ আনি দুটা নহয় তিনিটা মানে পাৰিলে নেকি এৰুৱাই লৈ পুৰা জলকীয়া সানি এতিয়া চবকে দিব আৰু এইবোৰ কৰি ভাল পায় কাৰণে মোৰো বিৰাট বেছি ভাল লাগে এইবোৰ কৈ থাকিব নালাগে নিজে গৈছে গছৰ পৰা পাৰিছে তাৰপিছত আমাৰ ইয়া দাদা মাজু দাদা বৰদেউতাৰ ল'ৰা তেওঁ আহিছিলে এইপিনে মা আছে গৰু খাদ্য যোগাৰ কৰি আছে এইপিনে জিমিবা ভিনদেউ আমি সবেই মানে এতিয়া ৰবাব টেঙা জুতি লৈছোঁ এনেকুৱা ধৰণৰ মানে পুৰা ৰ'দ বতৰত পথাৰত ধান কাটিব গ'লে পথাৰত বহি খোৱাৰ মজাই বেলেগ আমি আগতে খাওঁ তেনেকৈ কিন্তু এতিয়া আমাৰ ধান কাটিবলৈ হোৱা নাই ধান কটা দিনত আহিব পাৰোঁ নোৱাৰোঁ নেজানো কিন্তু আগতীয়াকৈ এই মানুহজনৰ কাৰণে যেনিবা আজি ৰবাব টেঙা জুতি ল'লোঁ আৰু দেই আৰু তেওঁ জলকীয়া ইমানেই বেছি দিছে মই আকৌ ইমান জাল খাব নোৱাৰোঁ বাকী ৰাইজে বিৰাট ভাল পাইছে আৰু দেই জোৱাইকে আহি গছৰ পৰা ৰবাব টেঙা পাৰি চবকে দিছে চাও ট্ৰাই কৰি চাও ওলাই নলে ফোনটো লৈ লওক ফোনটো ৰদ দিয়ক বিনো ন হাতত জ্বলিব দিয়ক অলপ ফোনটো জ্বলাকে দিয়ক ৰেডি yes আকৌ দিয়া হয় সন্ধিয়া সময়ত আকৌ ওলাইছোঁ বজাৰ কৰিবৰ কাৰণে বজাৰনো ক'ত শেষ হয় আৰু বজাৰ চজাৰ কৰি মেলি আকৌ ঘৰলৈ আমি আহিলোঁ অহাৰ পিছত মানুহজন গৈছিলে অকণমান ওলাই আৰু আহোঁতে দেৰি হোৱাৰ পিছত গমেই পাইছে নহয় ৰাইজ কি হৈ আছে এইখিনি বাৰ্তালাপ মানে দেউতাই গালি দি আছিলে কিহৰ কাৰণে ইমান দেৰি হ'ল বুলি পেলাই আৰু এই মুহূৰ্তখিনি মোৰ বিৰাট বেছি ভাল লাগিছে মানুহজনে একদম চুপচাপ ধুনীয়াকৈ মিলাই কথাবোৰ কৈ আছে বন্ধু লগ পালোঁ অমুক তমুক মুঠতে বিভিন্ন কথা আৰু তেওঁ আজি দেউতাৰ পৰা সাৰি যাব নোৱাৰিলে আৰু দেউতাৰ এই শাসনটো তেওঁৰ প্ৰতি মোৰ বিৰাট ভাল লাগিলে হাঁহি উৰুৱাই দিলে কিন্তু দেউতাৰ বিৰাট খং উঠে যদি সময়ত আহি আমি ঘৰত নাপাওঁ একচুৱেলি চিন্তা হৈ থাকে ক'ৰবালৈ ওলাই গ'লে সেই চিন্তাৰ কাৰণে খং কৰা নাই কৈছে আৰু বুজাইছে বাৰু যি নহওক ছুটি ভিডিঅ'টিৰ পৰা ইমানতে বিদায় লৈছোঁ নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম